তো বন্ধুসকল এয়া হৈছে নাংলা বজাৰ আৰু আমি এতিয়া ভেড়া গাড়ীত উঠাই ল'লো যাবৰ হ'ল। তো গাইছ ভেড়া নিব আহিছিলোঁ কালি পূজাৰ উপলক্ষে ভেড়া 10টা টোটেল পইচা 20,000 টকা গ'ল আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক। দীপাৱলীত ভিডিঅ'টো দেখাব আপোনালোকে। আমাৰ মেইন ঠিকাদাৰ আৰু এইফালে মালিক টকাৰ ভাণ্ডাৰ বুলি কোৱা যায়। আহক ভিডিঅ'টো আৰম্ভ কৰিছে। আৰু এইখন হৈছে আবাহন থিয়েটাৰ। ইয়াৰ ভিতৰত থিয়েটাৰ চলি আছে আৰু মানে ছেকেণ্ড আৰু এয়া দ্বিতীয় দৰ্শনীৰ কাৰণে পুৰা ৰেডি সকলোৱে। ইফালে কিন্তু ভিতৰত প্ৰথম শ্ব'ৰ মানে চলি আছে থিয়েটাৰ। পুৰা ভিৰ একদম তামাম ভিৰ হৈ আছে থিয়েটাৰৰ ভিতৰত আৰু এতিয়া ছেকেণ্ড শ্ব'ৰ কাৰণে ৰেডি। আৰু এয়া লম্বুৱে স্পাইৰেল পটেটো খাব পুৰা নিজে লৈ আছে, নিজে লৈ নিজে খাব, পুৰা এনজয় কৰি আছে আৰু মানে স্পাইৰেল পটেটোৰ লগত।